তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই ৰমকান্ত আৰু মই এতিয়া সিটো চলা দেখি কেনে আপোনালোকে ভাবি আছে নেকি স্কুলত যোৱা বুলি? তেনেহ'লে স্কুলত যোৱা বুলি ভাবিছে, তেনেহ'লে ঠিক ভাবিছে। তো মই এতিয়া স্কুলতে গৈ আছোঁ। তো এতিয়া মই পাহাৰ পাৰ কৰিহে যাব লাগে। তো পাহাৰ পাৰ কৰি ৰাস্তা থাকে, তাতে মানে ৰাস্তাৰ পৰা আমি গাড়ী দি যাম। মানে এতিয়া আমি পাহাৰ আহি পালোঁ। তো পাহাৰৰ পৰা পাৰ কৰি কিনে ইফালে মেইন ৰাস্তাখন আছে, মেইন ৰাস্তাৰ পৰা আমি এতিয়া গাড়ী উঠি কিনে যাম। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ' শেষলৈ। তো আমাৰ স্কুলত মোবাইল লৈ যাব নোৱাৰে। তো অফিচ ৰুমত জমা দি থোৱা লাগে। তো মই স্কুলত মোবাইল সোমাব নোৱাৰিম। তো সেইকাৰণে মই ভিডিঅ' নকৰি তো আপোনালোকক আধা ৰাস্তালৈকে দেখুৱাই দিম। তো এতিয়া আমি পাহাৰত উঠাৰ কাৰণে যাত্ৰাটো আৰম্ভ কৰি দিলে। তো চাই থাকক আপোনালোকে মোৰ ভিডিঅ' শেষলৈ। তো পাহাৰত আমি উঠি আছোঁ এতিয়া স্কুলত যাবৰ কাৰণে। তো ইফালে চাব পাৰে ৰাস্তাটো কিমান, মানে গাড়ী লৈ যাব নোৱাৰি, তেতিয়া মাউণ্টেইন ডিউক লাগিব লৈ যাবৰ কাৰণে। পাহাৰ দেখি আমি পাৰ হৈ যায় স্কুলত। ইফালে পাহাৰ পাৰ হ'লে মানে মেইন ৰাস্তাখন আছে, য'ত গাড়ী ৰখাই কিনে আমি গাড়ী দি যাব পাৰে। ইয়াৰ পৰা আগেলৈকে 10 টকাখিনি লাগে। তো আমি 10 টকা দি কিনে স্কুলৰ ষ্টুডেণ্টৰ কাৰণে 10 টকাখিনি লাগে গাড়ী ভাড়া। তো 10 টকা দি কিনে আমি স্কুললৈকে যাই। তো এতিয়া আপোনালোকে দেখুৱাই দিম। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'। তো এইফালে দেখা পাইছে, এইফালে বান্দৰো থাকে মানে পাহাৰত। তো সাজি দেখা পালোঁ। তো বান্দৰো থাকে ইফালে পাহাৰত। মানে ইফালে পাহাৰত মানে চবে ৰোৱাৰ গাছ, মানে গাঁৱৰ ওচৰৰ পাহাৰ না, ইমান ডাঙৰ পাহাৰো নহয়, অলপ সৰু পাহাৰ। তো ইফালে খালি লোৱাৰ গাছ। তো খালি লোৱাৰ গাছ ইফালে একদম। তো ইফালে একটা পাহাৰ আছে। তো আৰু ইফালেও একটা পাহাৰ আছে। তো চাওক আপোনালোকে ইফালে। তো ইফালৰ আমি পাৰ নহ'ম, ইফালে দূৰ হয় বহুত। তো ইফালে আৰু পাৰ হৈ যালে ইফালে মেঘালয় পাব। তো মেঘালয় ওচৰ হয় ইটা পাহাৰ। তো একদম ধুনীয়া চাওক পাহাৰ, একদম পৰ্বতৰ নিচিনা প্ৰায়। তো ইয়াত দেখা পাইছে আপোনালোকে, ইয়াৰ ৰাস্তা হয়। ইয়াৰ ৰাস্তাৰ পৰা আমি গাড়ী ৰখাই কিনে যাম। এতিয়া ইয়াৰ পৰা আগেলৈকে 10 টকাখিনি। তো আমাৰ আগেত সেই স্কুল পঢ়োঁ। তো আগেলৈকেখিনি যাম আমি। তো এতিয়া আমি পিলপিলা উঠি কিনে স্কুললৈ গৈ আছোঁ। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'। তো সিফালে ৰাস্তাও বেয়া হৈছে মাজে মাজে। আগিয়াটো লখিমপুৰত এইখন। তো আমি এতিয়া গৈ আছোঁ। তো এতিয়া আমি আহি পালোঁ বালিজানাৰ মানে ইয়াৰ পৰা বেছি দূৰ নহয় আগিয়া। তো আৰু ইফালে বালিজানাৰ সুন্দৰ পৰিৱেশ, ইফালে কৃষ্ণচূড়াও ফুলি আছে। তো আৰু আজি হ'ল মঙ্গলবাৰ। তো মঙ্গলবাৰ সেইকাৰণে আজি সপ্তাহী বজাৰ হয় মঙ্গলবাৰৰ। তো আৰু ইফালে চাওক আপোনালোকে, ইফালে বজাৰ বেছি হৈ আছে। তো ৰাতিপুৱাৰ কাৰণে মানুহ বেছি হোৱা নাই। তো যেতিয়া 12টা মানত দুপৰীয়া বজাব তেতিয়া মানুহ বেছি হৈ যাব। তো এতিয়া আমি গৈ আছোঁ আগিয়া ইয়াৰ পৰা বেছি দূৰ নহয়, 500 মিটাৰ মান হ'ব। তো এতিয়া আমি গৈ আছোঁ আগিয়ালৈ, যিহেতু আমাৰ স্কুল আগিয়া আৰু ইফালে হ'ল আগিয়াৰ দুৰ্গা মন্দিৰ। তো এতিয়া আমাৰ স্কুল ছুটি হ'ল। এতিয়া আমি বজাৰত গৈ আছোঁ, বেছি দূৰ নহয় সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ। 500 মিটাৰ মান হ'ব পায় আমাৰ আগিয়াৰ পৰা ইয়াৰ পৰা। তো এতিয়া আমি গৈ আছোঁ আৰু ইফালে আমি আহি পালোঁ বজাৰ। মই ভিডিঅ' বনোৱাৰ কাৰণে মানুহবিলাক চাই আছোঁ, অলপ লাজো লাগে ভিডিঅ' বনোৱাৰ কাৰণে, তথাপিও বনাই আছোঁ নিজৰ আশা পূৰণ কৰিবৰ কাৰণে। তো আপোনালোকেও যদি ব্লগ বনায় তেনেহ'লে লাজ নকৰিব, আপোনালোকে বনাব, এনেকুৱা মানুহ বিৰতে বনাব। এতিয়া আমি বজাৰৰ পৰা ওলাই আহি এতিয়া আমি ঘৰলৈ যাই আছোঁ। এইখন হ'ল অজগৰ পাহাৰ বুলি কোৱা হয়, য'ত মেঘালয়ৰ বৰ্ডাৰ ওচৰত, মানে মেঘালয়ৰ সীমাৱদ্ধৰ ওচৰত আছে। তো আৰু ইফালে ঝৰ্ণা। তো এতিয়া আমি গৈ আছোঁ ঘৰত। তো গাইজ, আপোনালোকৰ মৰম আৰু ছাপৰ্টতহে মই আগবাঢ়িব পাম, সেইকাৰণে আপোনালোকে ছাপৰ্ট আৰু মৰম দি যাব। তো আৰু এতিয়া আমি আহি পালোঁ, এইখন পাহাৰে আমি পাৰ কৰিব লাগে। তো
এতিয়া পাৰ হৈ যাব লাগিব এইখন পাহাৰ। এতিয়া আমি স্কুলৰ পৰা আহিলোঁ আৰু ইফালে পাহাৰ পাৰ কৰিব লাগে, একদম কষ্ট। তো এইটো পাহাৰ পাৰ কৰি যাব লাগে আমি, তো চাই থাকক আপোনালোকে মোৰ ভিডিঅ'। তো বিষয় দিম আপোনালোকৰ। তো আজিৰ কাৰণে এইখিনিয়ে, তো বাই বাই।